हेलो एवरीवन आज आको एटा ब्लगले आपनालोকক स्वागतम जनाइছো जोकाली भिडिओটো हठाते शेष কৰি দিলো মানে बहुत भागर লাগি গল আহি পাওতে बहुत राति হৈ গল যেহেতু সেই কাৰণে আৰু কন্টিনিউ কৰা নহল আৰু আজি হৈছে নেক্সট ডে সেই কাৰণে ভিডিওটো ৰাতিপুৱা আৰম্ভ কৰি লৈছো আৰু এতিয়া একদম ৰাতিপুৱাই উঠি এটা ধুনীয়া ভিউ দেখিছো ৰাতি আহোতে একো গমে নাপালো গতিকে ভাবিছো আপোনালোককো দেখাও আমি যোনটো হোমষ্টেত আছো তাৰ লগতে ব্ৰহ্মপুত্ৰখন লাগি আছে গতিকে আহকচোন ভিউটো আপোনালোকেও এনজয় কৰক আৰু ইয়া চাওকচোন পৰিৱেশটো ব্ৰহ্মপুত্ৰখন একেবাৰে আমাৰ হোমষ্টেটোৰ লগতে আছে ৰাতি গমেই পোৱা নাছিলো এতিয়া উঠি দেখোতে বৰ ভাল লাগিছে আৰু এইফালে আমাৰ ব্ৰেকফাষ্ট আহি গ'ল জলদি খাই পেলাই এতিয়া আজি ফুৰিব থকা জেগাখিনিত যাব লাগে আৰু এতিয়া আমি ওলাই পেলাই ৰেডি হৈ গলো সবে গাড়ীত বস্তু উঠাত লাগিছে মই ভাবিছো ভিডিওটোত কথাখিনি কৈ লওঁ নহলে বাহিৰত বহুত হুলস্থুল হৈ আছে একো শুনা নাপায় আৰু এতিয়া ডিব্ৰুগড়ৰ পৰা ওলাইছো যাওঁতে হয়তো ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ চাই যাব পাৰো যদি চাওঁ আপোনালোকক দেখাম আৰু আজি আমি গৈ আছো পৰশুৰাম কুণ্ডলৈ গতিকে আহক আজিৰ জাৰ্নিটো আৰম্ভ কৰো আৰু ভিডিওটো শেষলৈকে উপভোগ কৰি থাকক আপোনালোকে এতিয়া আমাৰ গোটেই পল্টন গাড়ীত বহি লৈছে সব ৰেডি আৰু এতিয়া যাব লাগে জলদি আৰু যাওঁতে জগন্নাথ মন্দিৰ চাই যাম ডিব্ৰুগড়ৰ আৰু এই বাইপাছটোত আহোঁতে যে গোটেই দুইটা কাষত একদম চাহ বাগান আৰু বাকী থকা জেগাখিনিত পথাৰ ইমান ভাল লাগিছে নহয় দেখিব ধুনীয়া হৈছে মানে গোটেইখিনি চাই আহি আছো আৰু উজনি অসমৰ মই চবতছে ভাল লগা বস্তুটোৱে হৈছে চাহ বাগান আৰু এতিয়া সেয়া জগন্নাথ মন্দিৰ পাই গ'লোহি মাহঁতে চাকি ধূপ ল'ব গৈছে আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাম বাৰু তেনেহ'লে আহক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু এইফালে চাওকচোন ৰথযাত্ৰা হৈছিলে যে জগন্নাথ মন্দিৰৰ তাৰে বস্তুবিলাক অতৰুৱাই নাই আৰু এতিয়া এইফালে সোমাই আহি গ'লো আৰু তাৰপিছতে এয়া চাওক পৰিৱেশ ভিতৰৰ বৰ ধুনীয়া লাগিছে পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিতে বনোৱা হৈছে আৰু বাকী মন্দিৰবিলাকো আছে ভিতৰত আৰু এয়া চাওক বৰ ধুনীয়া লাগিছে আপোনালোকে বাৰু পুৰীৰ জগন্নাথ মন্দিৰত গৈছেনে মই সৰু থাকোঁতে মানে ক্লাছ 8ত থাকোঁতে এবাৰ যোৱাৰ সৌভাগ্য হৈছিলে আৰু আজি এতিয়া ডিব্ৰুগড় জগন্নাথ মন্দিৰ ভাগো দেখা পালোঁ বৰ ভাল লাগিলে আৰু এয়া ওপৰৰ পৰা ভিউটো চাওক বৰ ধুনীয়া এইফালে বৰষুণো অলপ ধৰিছে ইয়াৰ পৰা সোনকালে ওলাওঁ আৰু এতিয়া আমি জগন্নাথ মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এইফালে চাওক আকৌ চাহ বাগান ষ্টাৰ্ট হৈ গ'ল মইনো অকলে কিমান চাই থাকিম আৰু আপোনালোককো দেখাওঁ পৰিৱেশটো বৰ ধুনীয়া হয় আপোনালোকেও চাওক আৰু এতিয়া আহি পেলাই ঢলা শদিয়া ব্ৰিজ পালোহি আৰু এইখন 9.15 কিলোমিটাৰ দীঘল হয় আৰু এইফালে নামি লৈছোঁ ফটো উঠোঁ অলপমান হাই গাইজ এতিয়া আমি পালোহি ঢলা শদিয়া ব্ৰিজ আৰু এয়া চাওকচোন পৰিৱেশটো ইমান ধুনীয়া লাগিছে মই আপোনালোকক বেক কেমেৰা কৰিও দেখাম বাৰু আৰু আমাৰ চবে গাড়ীৰ পৰা নামি ইফালে ফটো উঠাত ব্যস্ত হৈ আছে মই অকণমান আগুৱাই আহিছোঁ আপোনালোকক দেখাওঁ বুলি আৰু এতিয়া চাব হা ব্ৰহ্মপুত্ৰখন একদম মানে ঢৌটো ইমান বেছি হৈ আছে ইফালে একদম মানে ধোঁৱা টাইপ হৈ আছে মই দেখাই আছোঁ আপোনালোকক পৰিৱেশটো উপভোগ কৰকচোন চাওক না ৰাইজ একদম ফিলে বেলেগ হৈ আছে ইমান ধুনীয়া লাগিছে পৰিৱেশটো আৰু ইফালে দেখিছেনে ব্ৰহ্মপুত্ৰখন একদম ধোঁৱা হৈ আছে কি মজা লাগিছে চাই আৰু এফালে আমাৰ এই ৰাইজসকল চব ফটো উঠাত ব্যস্ত আৰু ব্ৰিজ বহুত চালে এতিয়া অলপমান মোৰ নমুনামিবিলাকো চাই লওক এনেকৈ ভিডিঅ' এটা কৰি ল'লোঁ তেতিয়াহে ময়ো আহিছিলোঁ বুলি চিনটো থাকি যাব আৰু এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আৰু চবকে ফটো চটো উঠাই দিলোঁ নিজেও উঠিলোঁ ভিডিঅ'ও কৰিলোঁ আৰু এতিয়া বোলে আমাৰ ৰাইজে আকৌ গ্ৰুপ চেলফি এখন উঠাই দিলোঁ আৰু লগতে মনে এটা ভিডিঅ'ও কৰি লৈছোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু পৰশুৰাম কুণ্ডলৈ আৰু সেই ভিডিঅ'টো বেলেগ এটা পাৰ্টত আহি আছে এইটোত একেলগে দি দিলে বহুত বেছি দীঘল হৈ যাব গতিকে আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি চাই